বৰ বহুত দয়ালু ভগৱানে বহু শক্তি প্ৰদান কৰিছে গতিকে এই শক্তিবিলাক আগন্তুক দিনত আমি আমাৰ জীৱন গঢ়াৰ বাবে প্ৰয়োগ কৰিব লাগিব সেইবাবে এলাহ কৰিলে নহ'ব অসমীয়া জাতিয়ে বিশ্বজয় কৰিব লগা হ'লে দিনে নিশাই পৰিশ্ৰম কৰিব লাগিব আৰু যিমান পৰিশ্ৰম কৰিম সিমানেই সফল হ'ম মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দৈনিক 20 ঘণ্টা পৰিশ্ৰম কৰে এইভাবে কৰে তেখেতে বিশ্বাস কৰে কৰ্ম সংস্কৃতি আৰু এই পৃথিৱীৰ বুকুত যিমান সফল ব্যক্তি আছে এতিয়ালৈকে ইতিহাসৰ পাতত যিমান মহান মনীষী সফল ব্যক্তিৰ কথা লিপিবদ্ধ আছে সকলোৱে যদি জীৱনত সফলতা অৰ্জন কৰিছে ইয়াৰ অন্তৰালত আছে তেখেতসকলৰ নিষ্ঠাৰে কৰা পৰিশ্ৰম দিনা হিন্দু মুছলমান খ্ৰীষ্টান বুদ্ধিষ্ট জৈন শিখ বিভিন্ন জাতি জনগোষ্ঠী ভাষাভাষী ধৰ্মাৱলী লোক জনজাতি অনুসূচিত জাতি সকলোকে একাকাৰ কৰি এইখন অসম আগুৱাই যাব লাগিব এইখন অসমত মিলাপ্ৰীতি আমি থাকিব লাগিব সমন্বয়ৰ দ্বাৰা আমাৰ শক্তি বৃদ্ধি কৰিব লাগিব আমি সংঘাত নকৰো সমন্বয়ৰ দ্বাৰা আমি পৃথিৱীৰ বুকুত এখন আদৰ্শ সমাজ অসমৰ বুকুত প্ৰতিষ্ঠা কৰিম গতিকে মই আশা ৰাখিছো যে আগন্তুক দিনত এইখিনি ভাৱনা শক্তিৰে আমি আগবাঢ়ি যাম কুৰ্মী সমাজৰ প্ৰতি মই হৃদয়ৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো মোক পল্লৱলোচন দাস ডাঙৰীয়াই ক'লে আপুনি কুৰ্মী সমাজৰ সভালৈ যাব লাগিব আৰু আপোনালোকৰ কথা ইমান প্ৰশংসা কৰিলে মোৰ ৰাস্তাত বৰ সঁচাই বৰ ভাল লাগিছে আজ তুমনিকে আমি কি বলবো এখন हमने बोले के भाषा ही नहीं थे इतना सुंदर समाज है श्रृंखलाबद्ध समाज है भगवान बहुत दयालु कुर्मी समाज के बहुत शक्ति दे ये शक्ति के हमें कर्मभूमि में ठीक से प्रयोग करक लगे हमनी के उन्नति खातिर असमिया समाज के उन्नति खातिर है कि नहीं तो मैं এখন দাদা নাই বলবো এখন যাই লাগে গুৱাহাটী এখন মই ইয়াত উপস্থিত থকা কুৰ্মী সমাজৰ মোৰ পিতৃতুল্য দেউতাসকল মাতৃতুল্য আইসকল জ্যেষ্ঠ নাগৰিকসকল সকলোৰে চৰণত মই মূৰ দুৱাই আপোনালোকৰ আশীৰ্বাদ বিচাৰিছো মোৰ সতীৰ্থ মন্ত্ৰী বিধায়ক সাংসদ সকলোৰে সৈতে মিলি আগন্তুক দিনত যাতে এইখন অসম সকলো দিশতে শক্তিশালী কৰাৰ বাবে